আলহী আহিছে মোক এয়া অৱস্থা লৈ পেলাই দীঘলীয়া দি পোৱা লাগিব হয় নি तुझे थकान नहीं लग रही क्या এখন থাকো একো নকাকে তুমি কেনেকে ঘৰ চাব একো নকৰাকে ছুটি কেনেকে মাংসত নিমখৰ এটা মানে কিলৰ নিচিনা টুকুৰা মানে ওলাইছে भाई साहब कुछ ज्यादा नहीं हो गया ফাইনেলি বিৰিয়ানী হৈ গ'ল আৰু এতিয়া খাই চালে গম পাম আৰু কেনেকুৱা হৈছে मैं तो कुछ और ही समझ रहा था হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় সকলোৰে ভালেই চাগে আৰু মোৰো ভালেই আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মানে লাষ্ট উৰুকাতে যে ভিডিঅ' বনাইছিলোঁ আৰু ভিডিঅ' বনোৱা হোৱাই নাছিলে আৰু ৰাতিপুৱা ছোৱালীজনীক স্কুললৈ লৈ যাব লাগে আৰু মানে স্কুলৰ পৰা সেই পাওঁতে এটা ডেৰটা বাজি যায় জানেনে আৰু মানে শেষৰ সময়ত আহি পেলাই মানে ছোৱালীজনীক খুৱাই দিব লাগে আৰু কামবোৰ বনাওঁ ব'লকচোন ভিডিঅ'টো এফালে সন্ধিয়াই হ'ল এইকেইটা জ্বলাই লওঁ আমাৰ একদম মানে ঘৰৰ সন্মুখতে নামঘৰটো আছে আৰু এনেকৈ সন্ধিয়া মানে এইটো ঘৰ নামঘৰটো দেখিছেনে আৰু সন্ধিয়া মানে নামঘৰটোত এনেকৈ সদায় মানে প্ৰসংগ কৰে আৰু নাম মানে গায় যিহেতু বহুতেই ভাল লাগে আৰু যিহেতু ঘৰৰ আগতে নামঘৰটো আছে সেইকাৰণে মানে নাম লোৱা সন্ধিয়া টাইমত মানে এনেকৈ নাম লওঁ মানে প্ৰসংগ কৰে আৰু এতিয়া মানে এনেকৈ প্ৰসংগ কৰা যায় নামঘৰত আৰু মানে পুথিও কেতিয়াবা পঢ়ে যায় মানে মাজে মাজে ভাগৱতো পঢ়ে বাৰু এইকেইদিন বাৰু নাই পঢ়া মানে কিবা এটা নিজৰ ভাল লাগে পৰিৱেশটো বহুতেই ভাল হৈ থাকে নামঘৰটো যেতিয়া আগত থাকে আৰু যিহেতু মই কাপোৰ চিলাওঁ আৰু এইফালে মই কাপোৰ মানে চিলাই পেলাই থৈছোঁ আৰু দহি গুঠিব আছে এইফালে চাওকচোন কাপোৰখন মই দেখুৱাই দিছোঁ দেই মানে চিলাবলৈ এয়া দেখিছেনে আধা এইটো ছাইডৰ মানে পটিটো চিলালোঁ হ'ব দেই মই দেখুৱাই আছোঁ এইটো ছাইডৰ পটিটো চিলালোঁ কিন্তু এইটো ছাইডৰ যে মানে পটিটো চিলোৱা নাই তেনেকৈ মই একদম এয়া দহি গুঠি আছোঁ দেখিছেনে মানে চিলাবলৈও মানে সময় নাই জানেনে ৰাতিপুৱা যিহেতু স্কুললৈ যাব লাগে আৰু স্কুলৰ পৰা আহি পেলাই মানে কামখিনি কৰি মেলি লোৱালে আকৌ কাপোৰ চিলাবলৈ থাকি যায় নাই বোলো প্ৰতিটো চিলাই এটা বোলো চিলাই লৈ পেলাই মানে দহি গুঠি থাকোঁ ৰাতি মানে কাপোৰ নিচিলাওঁ যিহেতু ৰাতি বোলো মই দহিকৈ গুঠিম আৰু মানে ৰাতিপুৱালৈ আকৌ চিলাম আৰু সেই তেনেকৈ মানে আধা পটি চিলাই লৈ পেলাই এনেকৈ দহি গুঠি আছোঁ দেখিছে নহয় মই ঘৰত অকলে আছিলোঁ যিহেতু আৰু মানে মামাহঁতৰ ঘৰলৈ গ'ল সকাম আছিলে তাৰ মামাহঁতৰ ঘৰলৈ গৈ পেলাই যোনে ফোন কৰিলে যে মামাৰ ছোৱালীজনীও আহিব বুলি আৰু তাই যেতিয়া আহিব বুলি ক'লে মোৰ মনটো বহুতে ভাল লাগি গ'ল যেনে অকলে আছিলোঁ আৰু তাই ক্লাছ বাৰ্থডে পাৰ্টিতে লগ পাইছিলোঁ আৰু তাৰপৰা লগ পোৱা হোৱাই নাছিলে আৰু তাই আহিব মানে সেইকাৰণে ভাবিলোঁ নতুনকৈ কিবা এটা বনাম আৰু কি বনাওঁ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব আমাৰ এয়া ৰাতি আলহী আহিছে মোক এয়া অৱস্থা লৈ পেলাই দীঘলীয়া দি পোৱা লাগিব হয় নি আৰু এয়া প্ৰসাদ লৈ আহিছিলে মামাহঁতৰ ঘৰৰ পৰা এয়া এতিয়া খাই লওঁ আৰু এইফালে আমাৰ আলহী এতিয়া আমি দুজনীয়ে ভাতখিনি খাই লওঁ ইফালে ফ্ৰাই চিকেন আনিলে আৰু ইয়াতে ইণ্টাৰেষ্টিং কথা এটা জানেনে গেছটো শেষ হৈ গ'লগৈ আৰু তাকে ভাবিছোঁ বিৰিয়ানী বনাম বুলি আৰু এতিয়া গেছটো শেষ হ'ল তাৰপিছত এতিয়া কিহত বনাম ইণ্ডাকশ্যনতে বনাব লাগিব আৰু প্ৰথমবাৰ ইণ্ডাকশ্যনত বনাম কেনেকুৱা হয় বাৰু নাজানো মানে ইণ্ডাকশ্যনত তেনেকৈ বিৰিয়ানী বনোৱা নাই এইফালে চাওকচোন এইটো মাংসত নিমখৰ এটা মানে কিলৰ নিচিনা টুকুৰা ওলাইছে সেইকাৰণে নিমখ চোকা হৈ গৈছে এইটো দেখোন ধুনো
Yesu na injection bana. Ki hoya me jano. Bana na. Le. Kati bole na jane. পরীক্ষা নেবেন একুশটাই বলি আমার পরীক্ষা আছে আমার পরীক্ষা 21 তারিখে বন্ধ আমি দেখা করে চলে যাই না দিয়ে ভাতিবেলা টাইমত দিছে এটা বোর্ড যা করতেছে ভালে কৈছে বাৰু বছৰীয়া পৰীক্ষাটো কি কৰে আৰু এইটো খালে এইফালে ইয়াতো যে এনেকৈ লোৱা এনেকৈ লৈ তেনেকৈ পিঁয়াজটো ডুব নাপায় ইমান গৰমত পিঁয়াজটো কাটিব নালাগে এনেকৈ কাটা একো নকাকে তুমি কেনেকৈ চাব একো নকাকে চুটি কেনেকৈ আৰু গেছ নাইকিয়া হ'ল এতিয়া আৰু এফালে খৰি আনি লওঁ জুইত বহাবৰ কাৰণে मैं जानता हूं आपको कितनी दिक्कतें आई आधा जुईत आधा इंडक्शनत इंडक्शनतो बहाइছো গেছ নাইকিয়া হ'ল এফালে জুইত বহাই দিছো আৰু এফালে ইণ্ডাকশ্যনত বনাইছো কি হয় আৰু খাবা আৰু নবয়ে বনোৱা বিলাহী ফাৰ্ষ্ট টাইমৰ পৰা Abisu. Bisu. Abisu. Ini kalian apa? Abi. Abi. Abi apa? Abi apa? Abi. কোনো প্লেনিং নোহোৱাকৈ ভিডিঅ' বনোৱা যায় এনেকুৱা অৱস্থা হয় ৰাতি পুৰণা বিচাৰিবলগীয়া হৈছে পুৰণা পাতকেইটা ক'ত আছে এইকেইটা বুলি যদি নেভাবোঁ ঘপককৈ বনোৱা যায় এনেকুৱা অৱস্থা হয় মোৰ লগৰীয়া এইটো নামিছো
খাই চালে গম পাম আৰু কেনেকুৱা হৈছে এনে দেখাতো ভালেই লাগিছে কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি জনাবচোন দেই আমাৰ এফালে বিৰিয়ানী হৈ গ'ল আৰু মানে গেছটো নাইকিয়া হ'ল সেইকাৰণে আৰু লগত একো বনাব পৰা নগ'লে মানে আকৌ ৰেচিপিটো বনালোঁ এতিয়া খাই টেষ্ট কৰোঁ এতিয়া মানে ভাত পানী খালোঁ এতিয়া বহুত ৰাতিও হৈ গ'লগৈ আৰু এতিয়া আমি শুওঁ আজিলৈ আহিছোঁ মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু অন্য এটা ভিডিঅ'ত আকৌ লগ পাম বাই